হেল্ল' গাইজ, কেনে আছে আপোনালোক? সঞ্জীৱ ব্লগৰ এনে এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু লগতে ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ, যাতে সকলোৰে দিন ভাল যাওক, বছৰটোও ভালে যাওক। আৰু এয়া বসন্তৰ ফুলেৰে সকলোকে আদৰিলোঁ। আৰু বিহুৰ দিনাখনি আৰু কি কাম থাকে গম পায়ে নহয়। তাৰপিছতে বোলো চাওঁগৈচোন, পিছফালে অকণমান গ'লোঁ, দেখিলোঁ নুনী লাগি আছে। নুনী লাগি থকাৰ কাৰণে নুনী খাবলৈ খুব ভাল লাগে। নুনী কেইটামান বুটলিলোঁ। এডাল শাক বুটলিবলৈ যাওঁতে এয়া নুনীও বুটলিলোঁ। চাওকচোন ইমান ধুনীয়া নুনী। আৰু গাঁৱৰ পৰিৱেশতো খুব বেলেগ, খুব ভাল লাগে থাকি। আৰু এয়া নুনী, তাৰপিছতে চাওকচোন এয়া টেঙেচি টেঙা ফুল। মই কোনোদিন তেনেকৈ ইমানখিনি টেঙেচি টেঙা ফুল দেখা নাই। বহুগৰাকীয়ে বুটলি থৈ দিছে, বোলে দাইলত দি খাবলৈ খুব ধুনীয়া হয়। আৰু কোনে কোনে খাইছেনো ক'বচোন। মই ধুনীয়া দেখি ধুনীয়াকৈ মই থৈ দিলোঁ কেইটামান ময়ো খাবলৈ। আৰু এয়া বিহু বুলিতো এইটো আমৰলি টোপটোটো খাই, পিছে মই নাখাওঁ, আমাৰ মানুহজনে খায়। আনি পেলাই বাছি লৈছে। তাৰপিছতে আৰু মই বোলো পিঠা পনা অকণমান বনাওঁ। বিহু আৰু পিঠা পনাকেইটাটোতো নহ'লে নহ'ব। এয়া মই বনাইছোঁ। তাৰপৰা মানুহজনে ক'লে অকণমান দিয়া, তোমাক মই অকণ ভিডিঅ' অকণ কৰি দিওঁ। তাৰপিছতে দিনটো সেইদিনাখন মই সময় পোৱা নাই। মোৰ বেকগ্ৰাউণ্ডটো আৰু ঘৰটো নাচাব, কাৰণ ঘৰটো এতিয়া বনি আছে। মই নিমকি বনোৱাত ব্যস্ত হ'লোঁ। নিমকি বনাই বোলো নিমকি কেইটামানো বোলো লগতে বনাই দিওঁ, মই নিমখীয়া খাই খুব ভাল পাওঁ। তাৰপিছতে নিমকি খাই কোনে কোনে খাই ভাল পায় জনাবচোন। তাৰপিছতে আকৌ গৰু চাটৰ বস্তু আমাৰ ওচৰৰ বা এগৰাকীয়ে দি থৈ গ'ল। মানুহজনে বোলে কাটি দিওঁ দিয়া, তুমি বনাবা। গৰু চাটৰ বস্তুখিনি ধুনীয়াকৈ তেওঁ কাটি দিলে। গৰু চাটৰ বস্তু খাই কোনে কোনে ভাল পায়। আমাৰ অসমীয়া সকলোৱে ভাল পায় বাৰু, খাবও লাগে। তাৰপিছতে মই বোলো আপুনি কাটি দিয়ক আৰু মই বনাই দিম বাৰু। তাৰপিছতে এয়া চাওকচোন, এডাল শাক। এডাল শাক ধুনীয়াকৈ বুটলিলোঁ, ধুই মেলি থৈছে আৰু মায়ে। তাৰপৰা মই বোলো কাটি বাছি বনাম। তাৰ ঢেকীয়া কেইডালমানো পালোঁ, বেলেগকৈ বুটলি ল'লোঁ। আৰু লগতে মই এয়া লস্কৰা বনাবলৈ, মানে চুজিৰ লস্কৰা কেইটামান বোলো বনাওঁ। তাৰপিছতে এয়া চাওকচোন, সেয়া কি আমৰলিটো মুখতে নুফুটে। তাত ডিম এটা দি পেলাই ভাজি দিবলৈ ক'লে। তাৰপিছতে এয়া মই ধুনীয়াকৈ ডিম এটা দি পেলাই মই ভাজি দিলোঁ। খাবলৈ খুব সোৱাদ বুলিকৈ কৈছে দেই, মই পিছে নাখাওঁ। মই এয়া এমৰলি টোপ নাখালে এডাল শাক খালেও হয় বুলিকৈ কয়। এডাল শাকৰে অকণমান বড়ি অকণমান খাইছোঁ। তাৰপিছতে এয়া গৰু চাটৰ বস্তুখিনি মই আৰু কিছুমান বস্তু মিহলাই পেলাই এখনীয়াকৈ বনাই দিছোঁ। খাবলৈ খুব ধুনীয়া হৈছিলে কিন্তু দেই। তাৰপিছতে আৰু এয়া আমাৰ ৰাতি সাজ গ'ল। তাৰপিছত ৰাতিপুৱা আমাৰ ওচৰৰ বৌসকল আহিলে, বোলো মাহঁতক সকলোকে সেৱা ভাগ কৰি লওঁ। কৰি লোৱাৰ পাছত ৰাতি মই জেতুকা লগাবলৈ সময় নাপালোঁ। তাৰপৰা মানুহজনে ক'লে অকণমান লগাই দিওঁ দিয়া। সেয়া লগাই দিলে। লগাই পেলাই মই বহি আছোঁ। আলহী আহিবলৈ হ'বই, তথাপিও বোলো অকণমান লগাই থৈ দিওঁ। তাৰপিছতে বেছি সময় থ'বই নোৱাৰিলোঁ। আমাৰ ওচৰৰ বৌহঁতৰ ঘৰত ভাত খোৱা নিমন্ত্ৰণ কৰিলে, তেওঁলোকৰ ঘৰলৈ যাবলগীয়া হ'ল। তাৰপিছতে হুঁচৰি আহিলে, হুঁচৰি জেং বিহু, লগতে সৰু ল'ৰা ছোৱালী আহি ধুনীয়াকৈ নাচিলে। আৰু আমাৰ বিহু এনেকৈয়ে গ'ল। সকলোৰে ভাল হওক। মই জলপান পিঠা লৈ খালোঁ। আজিলৈ বাই।